एभ्रिवान नमस्कार खुलुमबाय मुरै नयति ब्लगले आपनालोকক स्वागतम जनालो आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बायनाय थाबाय कि खबर आपनालोকৰ निश्चय ভালে আছে চাগে সুস্থ থাকক ইমান গৰম পৰিছে ন কোনো গ্যাৰান্টি নাই মই আজি ভালে আছো অলপ মোৰ চুৰ বিখোৱা নাই সো এতিয়া মই মাৰ্কেটত যাম মানে সবজি নাই ঘৰত এটা সবজি নাই সেই গতিকে মানে সবজি ল'বলৈ যাম আৰু মাৰ অলপমান গা বেয়া গতিকে মিষ্টাৰ থাকিব মাৰ লগত তো মই আৰু মোৰ জাজনীয়ে মানে সবজি মাৰ্কেটত যাম অলপ সবজি লৈ আহিম সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অলপমান দেখুৱাম আৰু কিনো দেখুৱাম আৰু জানে দেখোঁ ডেইলি ব্লগত কি দেখুৱাম আৰু এইবিলাকে দেখুৱাম ন সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব সো বলক মোৰ লগত আপোনালোকক মাৰ্কেটত লৈ যাওঁ হয়নে নহয় সো বলক ওচৰতে মাৰ্কেটটো মানে জয়গুৰুত যাম সো বলক দেই কৃষ্ণচূড়া ফুল ইমান ধুনীয়াকৈ ফুলি আছে ইমান মৰম লগা ইটো সন্মুখত পাইপ ইমান ডাঙৰ ডাঙৰ পাইপ থৈ দিছে নিউ গোবিন্দ ধাবা এখন হৈছে ধাবা আমি পাম আৰু বেছি দূৰ নাই এইয়া পাম আৰু আমি চব্জি মাৰ্কেট পালোঁ ইফালে IIT যোৱা ৰাস্তা কোনটো আছে নেকি কোনটো একে দাম বল ইটো 60 একে বোলে আৰু লেচৰাটো কিমান বোলে কিমান 80 টাকা কিলো 20 টকা পোৱা আৰু ভিন্দি ভিন্দি কিমান একে ন জিকাটোকে ল দে এয়া ইফালে লাই শাক এইটো কিবা শাক মিঠি শাক নে কি বুলি কয় ইফালে টেঙা মেষ্টা ভেন্দি জলকীয়া কচু জিকা ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ আমি ইয়াতে চব্জি ল'ম বুলি 40 টাকাকে আনাম গাঁৱৰ পৰা 40 টাকা 40 টাকা আজিকালি এইটো একোৱা হ'ব না নাই ইবাৰ পাৱাই নাই মোৰ কমত গাড়ী ভাড়া ইমান কৰিব লগা হৈছে অলপমান কম কৰা ইয়াতে লৈছোঁ মই আলু 1 কিলো লৈছোঁ এনে মিষ্টাৰ লৈ আনে কিন্তু অলপমান লৈছোঁ আৰু আলু 1 কিলো লৈছোঁ মই ইয়াতে জলকীয়া লৈছোঁ 10 টকাত তোৰ বঙালী জলতে ইমান ধুনীয়াকৈ ভুজি তৰাই নেকি আজি হা মই 30 টকাত লৈ যাম আৰু ইফালে 20 টকা না বৌ চব্জি হে ইমান জোৰকৈ শব্দ কৰি দিছি ইমান ডাঙৰ গাড়ী কোনোদিন দেখা নোপোৱাৰ দৰে কেনেকৈ কৈছোঁ মই ইমান ডাঙৰ গাড়ী বুলি আমাৰ চব্জি কিনা হৈ গ'ল বৌ আৰু মই ঘৰত যাই আছোঁ এতিয়া বৰ চব্জিটো মোৰে বেছি ডাঙৰ দেখা পাব লাগিব মই আলু লৈছোঁ যে আলু লোৱাৰ কাৰণে বেছি দেখা পাইছি বৌ ফুচকাটো ফুৰ কৰিছি ফুচকা মোৰ ফাটি গেল এয়া মোৰ চব্জি আলু আনিছোঁ বিলাহী পটল তাৰপিছত ভেন্দি আছে এয়া ভেন্দিটো কতো এয়া ভেন্দি তাৰপিছত আলু অলপমান আনিছোঁ মানে এনে নাছিলে মানে এতিয়া খাব সেইটো কাৰণে লৈ আহিলোঁ এনে মিষ্টাৰে লৈ আহে মাৰ্কেটৰ পৰা নেমু লৈ আহিছোঁ এয়া তাৰপিছত ইয়াতে আছে ফুচকা নি খুজিছিলে মিষ্টাৰে মানে মোৰ তেতিয়া ভাঙি গ'ল কিজানি ইয়া দেখোঁ এইটো মই খাব লাগিব ভাঙি গ'ল ন ফুচকাটো এয়া তাৰপিছত মই ইয়াতে চানা লৈ আহিছোঁ এয়া চানা খাম এয়া ৰাখা ভাগৰ লাগি গ'ল মই ঘৰ আহি পালোঁ বজাৰ কৰি আনিলোঁ আৰু আপোনালোকক দেখুৱালোঁ মানে বজাৰ কি কৰিলোঁ অলপমান মানে 1000 জখা মানে আজি ৰাতিৰ কাৰণে বা মৰ্ণিঙৰ কাৰণে শেষ হৈ যাব কালি খালে ভিডিঅ'টো চাই কেনে পালে জনাব
ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে অলৰেডি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত বেছি ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দেই। চ' আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। চ' এতিয়ালৈ বাই বাই, সুস্থ থাকক দেই চবে, ইমান গৰম পৰিছে ন।